তই কথা পাতিলি কোনোবা ক'ব মৰাটো লৈ গ'ল আৰু বেলেগ এটা ভেকুলী গাড়ীত পঠাই দিলে দিব নালাগে। এইটো কাঞ্চনকোনা ইয়াতে দুটা বাইক এক্সিডেণ্ট হ'ল এটা 12 ভূঞাৰ পৰা ওলাই আহিলে আৰু এটা এইফালৰ পৰা খানা খাই আহি থাকোঁতে ইয়াতে এক্সিডেণ্ট হ'ল দুটা মুখামুখিকৈ লাগিলে একজন 12 ভূঞাৰ মানুহ 53 বয়সৰ কি নাম আছিল থানেশ্বৰ হাজং ই স্পট ডেড তাৰপিছত দুইজন আছিলে চামৰাজানৰ এইটো দুজন মেডিকেলত লৈ গ'ল এই দুজন বাচি একজন চিৰিয়াছ আছে একজন অলপ ঠিকে আছে নামটো কি হয় নামটো আমাৰ জিতু ভালকৈ কওক জিতু কি লিখে জিতু বৰা তেখেতৰ নাম কি হয় এখন নাম মণ্টু শৰ্মা দেউতাৰ নাম আমাৰ যতীন বৰা তাৰ তেওঁৰ নামটো কিবা তেওঁৰ বাপেকৰ নামটো কি আছিলে বাপেকৰ নামটো কি সোণোৱাল ক'ৰ পৰা আহিছিলে তোমালোকে আমি দেখি পাইছোঁ ক'ত গৈছিলে মন নাহে ইমান নাই খোৱা আমি চেক কৰিব লাগিব তহঁতক চবকে মদ খাইছে না খোৱা নাই